হয় কওকচোন বাইদেউ কিবা আছিলে নেকি স্যার মোৰটো আৰু 5টাহে আছে কিস্তি মাৰিবলৈ মই ভাবিছোঁ এই 5টা কিস্তি থাকক বাৰু আকৌ মই এটা লোন ল'ব বিচাৰিছোঁ তেতিয়া কাটাকাটি কৰি দিব সেই 5টা কিস্তি বাইদেউ বেয়া নাপাব ছাৰে এইটো গোটত নতুনকৈ লোন এপ্লাই কৰিব দিয়াই নাই কাকো কিন্তু কিয় আমিতো সদায় কিস্তি মাৰিয়ে আছোঁ অহা সপ্তাহলৈ মোৰো কিস্তি শেষ হ'ব মই ভাবিছোঁ নতুনকৈ আকৌ এটা লোন এপ্লাই কৰিম তাৰমানে কি আমাক মানে লোন নিদিব নেকি মইনো এতিয়া কি ক'ম এতিয়া ওপৰৰ পৰাই মানা কৰিছে আপোনালোকৰ এই গোটটোত নতুনকৈ লোন এপ্লাই কৰিব মই মানিছোঁ আপোনালোকে ভালদৰে কিস্তি মাৰি আছে কিন্তু আপোনালোকৰ লগৰবিলাকচোন নায়েই সপ্তাহত কেতিয়াবা 4জনী কেতিয়াবা 2জনী আৰু আপোনালোকে বাৰু প্ৰায় আহে মই সেইটো কওঁ কিন্তু বাকীবোৰ ক'ত গ'ল স্যাৰ মই এটা কথা কওঁ আমাক যদি নতুনকৈ লোন এপ্লাই কৰিব নিদিয়ে আমি যে বাকীবোৰৰ লোনো মাৰি আছোঁ সিহঁতৰতো আধা পইচা আমি দি আছোঁ কিন্তু আমাক সেইবোৰ পইচা ঘূৰাই দিব লাগিব বাইদেউ সেইটো নহ'ব নহয় আপোনালোকে এটা গোটত আছে আৰু 10জনী মেম্বাৰ কোনোবা এজন মেম্বাৰ যদি কিবা অসুবিধাত আহিব নোৱাৰে কিন্তু সেই গোটৰ মেম্বাৰজনীৰ পইচাটো আপোনালোকেতো মিলাই দিব লাগিব তাততো সকলোবোৰ কথা আপোনালোক আগতেই বুজাই দিয়া গৈছে তাত আমাক এইটো কথা কোৱা নাছিল নহয় যে আপোনালোকে লোন ভালকৈ কিস্তি মাৰি থাকক ভালকৈ মাৰাৰ পিছতো কোনোবাই যদি লোন নিদিয়ে কোনোবাই যদি গোটলৈ নাহে তেতিয়া আপোনালোকক লোন দিয়া নহ'ব সেইটো কথা কৈছিল জানো এইটো কথা মই কোৱাই নাই ছাৰ আমি এপ্লাই কৰিব দিব লাগিব বাইদেউ আপোনালোকৰ প্ৰায়ভাগ মেম্বাৰে ভাল 9জনী মেম্বাৰেই ভালকৈ কিস্তি মাৰি আছে কেতিয়াবা এজনী দুজনী এটা দুটা সপ্তাহ মিছ কৰিছে যদি নেক্সট সপ্তাহত মিলাই পেলাই কিস্তিটো দি দিছে কিন্তু আপোনালোকৰ গোটত এজনী এনেকুৱা মানুহ আছে আজি 6টা মাহ হৈ গ'ল তেখেতৰ দেখা দেখিয়া নাই যে গোটত কিয় ছাৰ আমি জানো আপুনি যে টেপেবাৰ কথা কৈছে তাইক ইমানকৈ গোটত মাতি আহোঁ তাই জহনী জাতি গোটলৈ নাহে আপুনি কিবা এটা কৰক আপুনি সিহঁতৰ ঘৰলৈ হ'লেও যাব লাগিব গৈ পেলাই কিস্তিকেইটা উঠাই লৈ আনিব লাগিব আমাৰ কথা মুঠেও গুৰুত্ব নিদিয়ে তাই নাই বাইদেউ কোনো টেপেবাই নহয় টেপেবাই নামৰ কোনো এই গোটটো নাই তাইৰ নামটো হৈছে টেপেৰী বাই মই বহিখনত চাই দিছোঁ নহয় ছাৰ সেই টেপেবাই হয় মানে তাইৰ নামটো টেপেৰী গাঁৱত সকলোৱে শ্বৰ্ট কাটিঙত টেপেবাই বুলি মাতে আকৌ হ'ব পাৰে তেখেতে বাৰু কিস্তিলৈ কিয় নাহে তেখেতে যি প্ৰথম দুবাৰ কিস্তি দিলে আৰু তাৰপিছত আজিলৈকে দেখা দেখিয়া নাই যে ছাৰ তাই তেনেকুৱাই যেতিয়া লোনটো ল'ব হৈছিল একে আমাক এৰাই নিদিয়ে পাছে পাছে ঘূৰি ফুৰে খোৱা সময়ত কিবা কৰা সময়ত মানে এনি টাইম ঘৰতে বহি থাকিব তাইক মানে যেনেকৈ নহওক লোনটো লৈয়ে দিব লাগে এতিয়া লোনটো যে আমি গোটত সোমাই তাইক লৈ দিলোঁ এতিয়া আমাক ছাৰ তাই পাত্তাই নিদিয়ে ছাৰ আপুনি কিবা এটা কৰিব লাগিব আমাৰ কথাটো গুৰুত্বই নিদিয়ে ইমানকৈ গোটত মাতি আহোঁ তাই আহিম বুলি কয় কিন্তু পিছত আকৌ নাহেই সদায় মাত দিওঁ মই সিহঁতৰ ঘৰৰ বাটেৰে আহোঁ যিহেতু মই ছাৰ আপুনি গৈ সিহঁতৰ ঘৰত যিমানখিনি কিস্তি বাকী আছে লৈ আহিব আৰু এটা কথা ছাৰ আপুনি যেন ভুলতো আমাৰ নামকেইটা কৈ নিদিয়ে কোনে ঘৰ দেখাইছে বা কোনে তাইৰ বিষয়ে আমি এইবিলাক যে কৈছোঁ এইবিলাক কিন্তু ছাৰ নক'ব আৰু ছাৰ আমাৰ নামকেইটা ভুলতো নোলাব যে আমি তাইৰ কথা তেনেকৈ কৈছোঁ আৰু আমিয়ে যে আপোনাক ঘৰটো দেখাই দিম সেইটো কথাও নক'ব নহ'লে আমাৰ কলিজা খাব এনেই আমাক কেৰা চকুৰেও দেখিব নোৱাৰে চাই তাই ঠিক আছে নকওঁ বাৰু মোক সিহঁতৰ ঘৰটো দূৰৰ পৰা দেখাই দিলে হ'ব আৰু বাইদেউ আপোনালোকৰ কোনে কোনে নতুনকৈ লোন এপ্লাই কৰিব অফিচলৈ যাব আমাৰ মেনেজাৰ ছাৰৰ লগত কথা পাতিব যদি ছাৰে অ'কে বুলি কয় তেন্তে মই আপোনালোকক কাগজ পাতিখিনি কৰি দিম বাৰু ঠিক আছে মই এতিয়া আহিছোঁ আৰু আপোনালোকৰ মাজৰ পৰা কোনে মোক টেপেৰীবাৰ ঘৰটো দেখাই দিব বলক ময়ে যাওঁ নেকি তই যাব নালাগে দে ময়ে যাওঁ ছাৰৰ লগত আহক মোৰ দেৰি হৈছে মই আকৌ বেলেগ কিস্তিটো যাব লাগিব তহঁত দুইজনী এজনো যাব নালাগে ৰমলা তয়ে যা ৰমলা তই সেই বিতুপনাহঁতৰ নঙলাতে নামিবি আৰু তাৰ পৰাই ছাৰক ঘৰটো দেখাই দিবি সিহঁতৰ নঙলাৰ মুখত নামিয়ে ঘৰটো দেখাই দিব লাগিব তাই যদি মোক ছাৰৰ লগত দেখা পায় মোৰ লগতে তহঁতকো সোধাই নেৰিব বাইদেউ টেপে বাইদেউ চৰি টেপেৰী বাইদেউ বোলো ঘৰত আছে যদি অলপ ওলাই আহিব টেপেৰী বাইদেউ বা কি মানুহ ইমানকৈ মাত দিছোঁ মুখৰো মাত নাই দেখা দেখিও নাই ওলাই আহিবও নোৱাৰে টেপেৰী বাইদেউ শুনিছেনে নাই বাৰু মোৰ মাতটো শুনিছে যদি ওলাই আহক হয় ময়ে ইমানকৈ মাত দি আছোঁ এবাৰতো মুখেৰে মাত দিব পাৰে মানে ছাৰ ৰাতিৰ পৰা ধুমা পিতা জ্বৰ একদম মূৰৰ বিদ্যা কৈছোঁ একদম শুয়ে আছিলোঁ মাটিটো ফাটি যাওঁ আছে কিয় মোৰ লগৰকেইটা কোৱা নাই নেকি মই সিহঁতৰ আগত কৈ পঠাইছোঁতো মোৰ যি জ্বৰ উঠিছে মই কিস্তি দিব যাব নোৱাৰিম কৈছে সিহঁতে কৈছে জ্বৰ উঠা বুলি হেৰি নহয় এয়া কি কয় মই মানে জ্বৰৰো খবৰ ল'ব আহিলোঁ আৰু ইমান দিন হ'ল আপুনি কিস্তি এটাও দিয়া নাই আজি 6 মাহ পাৰ হৈ গ'ল তাৰো খবৰ ল'ব আহিলোঁ আপোনাৰ বাৰু জ্বৰ কেতিয়াৰ পৰা ক'লোৱেচোন ছাৰ কালি ৰাতিৰ পৰা একদম ধুমা পিতা জ্বৰ ঠিক আছে মানিছোঁ বাৰু আপোনাৰ কালি ৰাতিৰ পৰাই বাৰু বৰ জ্বৰ কিন্তু এটা কথা নহয় বাকী আগৰ 6টা মাহ কি কৰিছিলে তেতিয়া আপোনাৰ কি হৈছিল আপুনি যে আজি 6টা মাহ কিস্তিয়ে দিয়া নাই আপোনাৰ বাবে বাকী মেম্বাৰবিলাকেও যে লোন নাপায় এতিয়া গম পাইছেনে নাই ছাৰ এটাৰ পিছত এটা আমাৰ বিপদ আহিয়ে আছে বিদ্যা ঘৰ চলাব নোৱাৰা হৈ গৈছোঁ মাথাই কাম নেদা হৈছে মই কেনেকৈ যে চলিম আৰু
কিস্তি দিয়া দিনটো এলিয়ে ভাবো 2-3টা কিস্তি আজি একেলগে দিম দিম বুলি ভাবিলে কিবা না কিবা এটা বিপদ ওলাই মোৰ কিনো ইমান ডাঙৰ বিপদ হৈছে আজি 6 মাহ হ'ল এটা কিস্তিও দিব পৰা নাই যে এনেকৈ চিভিল বেয়া হয়তো আমি এনেকৈ লোন দিব নোৱাৰো আৰু পাছলে প্ৰথম যি 2 মাহ আপুনি কিস্তি দিছিল হে আমি দিয়া পইচাৰে আমাক কিস্তি মাৰিলে তাৰপিছত পইচাকেইটা কি জানি শেষ হ'ল সেইটো কাৰণে কিস্তি নামাৰা হ'ল আপুনি নহয় ছাৰ আপুনি ভুলকে ভাবছি 40,000 টকা মই কিস্তি লৈছিলো গৰু কিনিম বুলি লৈছিলো গৰু এটা মই কিনিলো নহয় কাল্লা এটা বৰ ধুনীয়া চাউৰি গায় তাৰপিছত কি হ'ল ছাৰ মই ভাবছিলো পোৱালি দিলি গাখীৰ হ'ব তেতিয়া গাখীৰখিনি মই দোকানত দি পেলাই পইচা পাম তেতিয়া সপ্তাহতে মই কিস্তিটো মাৰি যাম সেনেকুৱা নহ'ল নহয় ছাৰ কিয় গৰুটো কি পোৱালি নিদিলে নেকি নে গাখীৰ নোলোৱা হ'ল নহয় ছাৰ আপুনি ভুলকে ভাবছি পোৱালি দিলাক এটা বৰ ধুনীয়া চাউৰি পোৱালি দিলাক তাৰপিছত ঘূৰি 100 মান গাখীৰ কিনা দাক তাৰপিছত সিয়ে একদিন মই দোকানত দিলো গাখীৰ তাৰপিছত পৰা গাই গৰুটো কোনে চুৰ কৰি নিলাকে সেইটোতো নহ'ব লোন লৈছে য'ৰ পৰাই যেনেকৈ নহওক কিস্তি মাৰিবই লাগিব আপুনি নেখাই হ'লেও কিস্তি মাৰিব লাগিব মোৰ কপাল খান কি কথা কয় ছাৰ নাখাই হ'লে কিস্তি মাৰিব লাগিব মানচোন দিয়ক নাখাওঁৱে নাখাই যদি মই মৰি যাওঁ মোৰ কিস্তিটো কোন পাইপে মাৰোৱে মোৰ তো আগে পিছে কোনো নাই কিস্তি মাৰবা মই মাৰিব লাগিব সেইকাৰণে মাছে ভাতে খাব লাগিব মই আপোনাৰ কি খঙে উঠেনে নেকি খং উঠিব নালাগে আপুনি খাই আছে পিন্ধি আছে ধুনীয়াকৈ ঘূৰি ফুৰি আছে কিন্তু কিস্তিটো মাৰিব লাগে মই কথাটোৱে কৈছোঁ নাখাই হ'লেও যে কিস্তি মাৰিব লাগে মই মানিছোঁ আপোনাৰ বাৰু গৰুটো কোনোবাই চুৰ কৰি নিলে আপুনি গাখীৰ বিকি কিস্তি মাৰিবলৈ নোৱাৰিলে কিন্তু এই 6 মাহ আপোনাৰ হাতত এনেকৈ পইচা অহা নাছিল নে আপুনি যে কিস্তিটো এটা কিস্তি মাৰিব পৰা নাই ছাৰ কি কথা কয় মই চেষ্টা কৰা নাই বুলি কত চেষ্টা কৰিছোঁ আপুনি কি জানে গৰুটো চুৰে নিলাক সেই বুলি আৰু মই বহি থাকিম নেকি মই তাৰপিছত জলকীয়া খেতি কৰিছিলোঁ ছাৰ ইমান ধুনীয়াকৈ জলকীয়া লাগিছিল মাৰ হাতত কি যি কম মই ভাবছোঁ মই জলকীয়াখিনি আৰু সোনকালে নিচিঙো পকলি অলপমান দাম বেছিকৈ পালি 2-3টা কিস্তি মাৰিব পাৰিম সেই বুলি মই জলকীয়াখিনি পকক বুলি থলোঁ মাৰ হাতত কি যি হ'ল জলকীয়াখিনি আকৌ কি হ'ল সেইখিনি আকৌ গৰুৱে খালে নেকি কি যি কম ছাৰ ইমান ধুনীয়াকৈ লপকে জলকীয়াখিনি বাঢ়ি আছিল পকবা এটা দুটা আৰম্ভ কৰিছিলে মাত্ৰ ফিৰকা দিনা ৰাতি আগদিনাখন মই চাই আছোঁ ইমান ধুনীয়াকৈ জলকীয়াখিনি থনকৈ লাগি আছে ফিৰকা দিনা যি যাওঁ মাহঁত গছ মূৰা হাতে কুনিবা ভিত্তি মৰা গোটেইখিনি হাৰা মূৰাকৈ জলকীয়াখিনি ছিঙি লৈ গেলাই মই একদম শনি লগা মানুহৰ দৰে হচোঁ তথাপিও কিন্তু ছাৰ মই চেষ্টা কৰা নাই তাৰপিছত ভাবলোঁ কিবা নহয় কিবা এটা কৰি এইটো বন্ধনৰ কিস্তিটো মাৰিবই লাগিব হয় না তাৰপিছত মই কি কৰিলোঁ ছাৰ অলপ এটা টেকেলিত পইচা থৈছিলোঁ টেকেলিটো ভাঙি পেলাই মই এখন দোকানতে খোলোঁ দোকানতে বেলেগ বস্তু ৰখা নাছিলোঁ চানা ভাজা চকলেট সেনেকৈ কিবা কিবি তামোল পাণ ৰাখিছিলোঁ বেচা বিক্ৰী হৈছিল কিন্তু 100টামান গেছি মই ভাবছোঁ এইবাৰ আৰু ভালকৈ যদি বস্তু বাহিনী বিকাশ যায় আৰু অলপমান বস্তু ভৰাই কেনে মই 2-3টা কিস্তি মাৰি দিম মায়েও ভাবছিলোঁ মাত্ৰ আগদিনা ছাৰ মই বেলেগ বস্তু অলপ ভৰালোঁ চিপছ টিপছ কিবা কিবি এনেকৈ লগা বস্তু মই বোলো এইখিনি বস্তু বিক্ৰী হ'লে মই বন্ধনৰ কিস্তি 2-3টা মাৰি দিব পাৰিম মই আগদিনা বস্তু ভৰাছোঁ ভিঠি ভৰা গছমূৰা কুনিবা ফিৰকা দিনা ৰাতি মোৰ গুণ্টিটোকে দাঙি লৈ গেলাই বাইদেউ আপোনাৰ যদি ইমান বস্তু চুৰে হৈছিল আপুনি এতিয়ালৈকে পুলিচত কমপ্লেইন কিয় কৰা নাই বাইদেউ মই এটা কথা কওঁ আপোনাৰ ইমানবোৰ বস্তু চুৰ হৈ গ'ল এতিয়ালৈকে আপুনি পুলিচত কমপ্লেইন কৰিছেনে নাই কি কথা কয় ছাৰ পুলিচত কমপ্লেইন নকৰোঁ পুলিচত কমপ্লেইন কৰিব লাগিলে মই আধা মৰা হ'ম এইটো আৰু কি কথা আপুনি ভালে পাব লাগে কমচে কম বস্তুখিনি পুলিচে ওলাই দিব নোৱাৰিলেওতো চুৰটো ধৰিব পাৰিব আপুনি যদি নোৱাৰে মই পুলিচত কমপ্লেইন দিম বলক আপুনি এতিয়া মোৰ লগত কি কথা কয় ছাৰ নালাগে ছাৰ কমপ্লেইন দিব নালাগে কমপ্লেইন দিলি ছাৰ কিবাকে যদি চুৰটোক ধৰা খায় ছাৰ মই আধা মৰা হ'ম ছাৰ মোৰ জীৱনটো শেষ হৈ যাব ছাৰ আপুনি আকৌ এইবোৰ কি আবুল তাবুল শিকিছে চুৰটোক ধৰিলেনো আপুনি কি আধা মৰা হ'ব আপোনাৰ জীৱন যে শেষ হৈ যাব আপুনি কিবা চুৰটোক চিনি পায় নেকি ছাৰ কৈ দিছোঁ কিন্তু বিদ্যা কচম আপুনি কিন্তু পুলিচত যাই কেনে কমপ্লেইন একো নিদিব কিয় মই আকৌ কিয় কমপ্লেইন দিব নালাগে আপুনি ভালে পাব লাগে আপোনাৰ প্ৰব্লেমখিনি মই চল্ভ কৰি দিম আপুনি কিবা চুৰটোক চিনি পায় নেকি নে আপোনাৰ কোনো ৰিলেটিভৰ মানুহে এইবোৰ চুৰ কৰিছে মাহঁত কেনেকৈ যি কওঁ ছাৰ আপুনি কিন্তু কমপ্লেইন একো নিদিব কিন্তু ছাৰ কৈ দিছোঁ নহ'লে বা মই বিয়া নহওঁতে বিদা পাম মানে ছাৰ চুৰটো বেলেগ কোনো নহয় মানে ছাৰ এইগিলা চব মোৰ বয়ফ্ৰেণ্ডে চুৰ কৰিছে